গাইজ কি খবৰ আপোনালোকৰ খবৰ নিশ্চয় ভালে চাগে মোৰ আন এটা মিনি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। ইয়াৰ ৰাতিপুৱাই দেউতাই ইয়াত তামোল ফালি আছে। আজি ৰ'দ দিছে সেইকাৰণে তামোলে মেল দিছে আৰু ময়ো অকণ সহায় কৰি দি আছোঁ দেউতাক। তাৰপিছত এয়া দেউতা আৰু মই মা চবেই মিলি কিনে তামোলখিনি মেল দিলে অৱশেষত। তাৰপিছত তামোলৰ মাজত দেখোন এক পিচ তামোল পালোঁ। সেয়াই পাণ গাছডালত দাউৰি আহিলোঁ পাণ একপাত ছিংবা। তামোল খাই ভাল পায়নে আপোনালোকে? মই কিন্তু বৈদ্য তামোল খাই ভাল পাওঁ। এই ভালকৈ ধুই কিনে তামোলখন মুখত ভৰাই দিলোঁ। তাৰপিছত মায়ে ক'লাক পথাৰত ভাত দিয়া। তাৰপিছত এয়া ভাত ল'লোঁ পথাৰৰ মাজে মাজে এয়া চাওক আলি মাজে মাজে যাই আছোঁ। পথাৰত আহি বেয়া নাপাওঁ, কিন্তু বৰষুণ দিলে অকণমান আহিব টান পাওঁ। এয়া ৰ'দ দি আছে কাৰণে আহি ভাল পাওঁ। এয়া খুৰাজনক ভাত দিলোঁ। খুৰাজনে বৰ কষ্ট কৰি পথাৰত হাল বাই আছে দেই গাইজ। তাৰপিছত এয়া মোৰ চাইকেলখন লৈ কিনে অৱশেষত পথাৰৰ পৰা যাওঁ। আজি মিনি ব্লগটো ইমানেই। ভাল পালে লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি যাব। বাই বাই। নেক্সট এটা ভিডিঅ'